মাৰে এনেকৈ শব্দ উঠি যাব লাগিব। হেল্ল', আজি আমাৰ ভাস্কৰে কিবা এটা নতুন ডিছ বনাব। ভাস্কৰ কি ডিছ বনাবি? মটৰ ভাজা। হয় নেকি? কিহৰ ভাজা? মটৰ ভাজা। মটৰ ভাজা। অঁ, মটৰ ভাজা ন? চাওক এতিয়া কি মটৰটো কি কৰে? ধুই আছে না? তাৰপিছত কেনেকৈ বনাবি? আগতে বইল দি অঁ, দে ফ্ৰাই কৰি চিটি মাৰি দিলি। এতিয়া চিটি মাৰাৰ পিছত এতিয়া কি কৰি আছা? তেল দি আছোঁ। তেল দি আছা না? এই বাইদেউ হ'বনে তেল? হ'ব। চিটি মাৰিলে এইটো ঢিলা কৰি লগাইছে না? পাতলা কৰি লোৱা হৈছিল। মেথিৰ দৰে বুঢ়া কৰি লগাইছে নেকি? এটা কামাৰা নহয়, এইটো চা মেথি কি ষ্টাইলত পিঁয়াজ কাটছে। এনেকৈ পিঁয়াজ কাটব কোনোবা পাৰিব নেকি না জ্বালা কাটবা? পিঁয়াজ মই কাটছোঁ। পিঁয়াজটো কাটছা নেকি? আৰু মেথি কি এইটো জ্বালাটো মেথি কাটা দেখাই? এটা ভাস্কৰে এটা জ্বালা কাটব চাইচোন। মই নাকাটো। হ্যাঁ কাট এটা। জ্বালা নাকটা পিঁয়াজ কাটবা। ঠিকে আছে। মই যদি আমি পাকা দিওঁ না। মুস্কিডাল পাকে দিয়ে। জ্বালাটো মেথি কিয় ভাস্কৰে কাটব নোৱাৰে? ইচা পিঁয়াজটো কাটছি জ্বালাটো কাটবা নোৱাৰে। তাৰমানে জ্বালাটো কাটলি সিয়াৰ আঙুলিত ধৰব। পিঁয়াজটো কাটলি টেনশ্যন নাই। এতিয়া ধৰে যদি মেথিক ধৰক সেইটো কাৰণে নেকি? এক তাৰমানে মই পনাৰ মানুহৰ নিচিনা কৰিছোঁ। গোটটো তোৰ পিছফালটো মোৰ। এতিয়া তুমি মাৰি থাকা এতিয়া সেইটো মই দি দিলোঁ। এই জ্বলা নে বাগনা? এইটো জ্বালা কাটছা নে বাংনা কাটছা তই? এই কিবা বাগনা আন ভাই। বাংনা আন জ্বালা দেখোন। নহয় দে। মাৰ মাৰ। অঁ, পুৰা মাৰছা মাৰ। মাৰ ফৰফৰে মাৰ জ্বালা মাৰ 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 চাপ মাৰ। পুৰা লাৰি 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 পুৰা ভূমিকম্প আনি দে। পুৰা মাৰ মাৰ ভূমিকম্প আনি দে। পুৰা হিলা হিলা আৰু হিলা হিলা। কোবা 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 শব্দ উঠা নাই কোবা। এই কোবা না কোবা শব্দ উঠা শব্দ উঠা। এই সেনেকৈ নহয় এই মাৰ এনে খটক খটক মাৰ পুৰা। মই দেখাই আছোঁ এনেকৈ নহয় এনেকৈ মাৰ। এনেকৈ শব্দ উঠি যাব লাগিব। মাৰ মটৰ দলিয়া মাৰ মাৰ মটৰক মাৰ মাৰ চাপ মাৰ। এই এতিয়া পুৰা হিলা 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 মাৰ উল্টা পাল্টা কৰি দে। পুৰা ধুনীয়া উল্টা উল্টা দে মটৰৰ। মটৰ উল্টা কেৰাহীত ধুনীয়া উল্টা নিদিবি মাৰ। এয়া ভাস্কৰে হিলাইছে। এয়া আমাৰ ভাজা মানুহ বেলেগ আৰু মছলা মৰা মানুহ বেলেগ। মছলা মৰা হৈছে খগেন মেধি আৰু ভাজা মানুহ হৈছে ভাস্কৰ। এই মছলা মাৰাত থাকে। সেই মছলা মৰাৰ এক্সপাৰ্ট না? মছলা স্পেচিয়েলিষ্ট আৰু তই হিলা স্পেচিয়েলিষ্ট। পুৰা হিলা তই হিলাই ভাল পা না? পুৰা হিলাই যা। হৈছে আমাৰ মটৰ। এতিয়া ধাবা ধাব গিলাহে কথা আৰু খগেন কেনেকুৱা টেষ্ট হৈছে? মজা। দে আৰু ভাস্কৰ কেনেকৈ বনাইছা? এই খাইলে গম পাম এতিয়া। খাইলে বনাম। খগেন আৰু ভাস্কৰ এতিয়া মটৰটো গিলা সোমাই মজা মজা। বনাব জানছা ভাল হৈছে। ভাল লাগছে খাই কেনে লাগছে? ভাস্কৰে জানা মজা। অঁ, জ্বালাও কিন্তু তুই হিচাপৰ কাটি দিছা। ভাল হৈছে। পিঁয়াজো হিচাপৰ কাটি দিছা। ভাল বনাইছা। কোনোবাই যদি মটৰ খাব বিচাৰা আমাৰ এই ভাস্কৰ চেফ আৰু খগেন চেফে বনাৰ দৰে চবেই গিলিব পাৰা। বাই।